good morning guys. Welcome to my YouTube channel Garit Team. তো আৰু নতুন সুন্দৰ vlog আপোনালোকক স্বাগতম জনালোঁ guys. তো আমাৰ guys কথাটো হৈছে guys আমাৰ দেহা আছে চবৰে বয়া আজি আমি এটা খেল খেলিম তই আৰু মই আমাৰ দৰে খেলা কাম আছে গৰুৰ কাম কি কৰা গৰু মানে আমাৰ এটা ভিডিঅ'টো আমাৰ ইউনিক ভিডিঅ' হ'ব চাই দিওঁ ভিডিঅ'টো চাই ভাল পাব মানে আমাৰ কি হ'ব কথাখিনি নালাগে বুজাই দি আছোঁ আমি এতিয়া আমি ওলাই যাওঁ দেখাই আছোঁ গাইছ আগত ঠিক হ'ব কৈ আছোঁ গাইছ দে থাক তই থাক আমি আহিলোঁ তো গাইছ আমাৰ এতিয়া ধ্ৰুৱ দাদাই আমাৰ ধ্ৰুৱ ডেকাই মানে বঢ়িয়া ভিডিঅ'টো বুজাই দিব কি ভাবে আছে ইউনিক ভিডিঅ' এটা কোনো মানে ডেকা আমাৰ নলবাৰীত যদি কোনো কৰা নাই ন আজিলৈকে মানে অসমতে কৰা নাই চাগে কিজানি আমি ভিডিঅ' কৰিম প্ৰথমতে ভালকৈ বুজি দিয়ক এখন হিচাপে নলবাৰী মেপ দেখছি ডাঙৰকৈ ক'লা বস্তু এই নলবাৰীৰ মেপ এখন গোটাই মেপখন নলবাৰী কাৰণ এইটো মই আমি ইয়াতে আছোঁ ন ভিতৰত যাম এৰিয়াৰ ভিতৰত যাম বৰ্তমান আমি এখনিত আছোঁ চৌক বাজাৰ এতিয়া আমাৰ কেনে হ'ব আপুনি চকু মুজিব আপোনাৰ বাৰত চকু মুজি পেলাই আপুনি কেইটা মানে কেনেকুৱা মানে মই কথাটো ভালকৈ বুজি দিওঁ মানে আমাৰ মানে কি হ'ব মানে আমাৰ তিনিটা ৰাউণ্ড থাকে এটা ৰাউণ্ডত এক মই চকু মুজিব দিম আমাৰ যিটো এৰিয়া না নলবাৰী চকু মুজিব দিব ইলেকশ্যনে আহি গ'ল বৰকুৰা ষ্টাৰ্ট মাৰি দিব লাগিব ষ্টাৰ্ট মাৰি পেলাই এই লোকেশ্যনটোত আমি 2.9 কিলোমিটাৰ যায় মই কম বোলে মোৰ চিংৰা খাব দিছে চাপ'জ মই ক'লোঁ চিংৰা খাব দিছে সেইখিনি জেগাত যদি 5 মিনিট টাইম দিম গাড়ীৰ হাল্লা হ'ব 5 মিনিট টাইম দিম সেই 5 মিনিটৰ ভিতৰত আপুনি এই বস্তুটো পেকিং খাব নোৱাৰে প্ৰথমতে পেকিং তাৰপিছতহে যদি আপুনি চেলেঞ্জটো জিকিব পাৰে 5 মিনিটৰ ভিতৰত আপুনি পেকিং কৰি আনি পেলাই মোৰ আগত শ্ব' কৰিব পাৰে তেতিয়া আপুনি সেইটো বস্তু খাব পাৰিব আৰু প্লাছ যদি আপুনি নৰে বস্তুটো আপুনি চুবাই নৰে মই খাম বা আপোনাৰ বাৰত মোৰ বাৰতো সেইটোৱে মানে কথাটো হৈছে কেনেকুৱা আমাৰ মানে এনেকুৱা থাকিব যি মানে আমাৰ নলবাৰীৰ যোনটো এৰিয়া তাতে আমি মেপখন উলিয়াই ল'ম মেপখন উলিয়াই লৈ কিনে গাইছ মানে আমাৰ য'তকৈ পইচা লাগিব এটা মিনিমাম এটা পইচা লাগিব গতিকে মানে মোৰ যি খাবৰ ইচ্ছা গৈছে তো ই মানে মোৰ 5 মিনিটৰ ভিতৰত মোক আনি দিব লাগিব বস্তুটো জিংকি আনি দিয়ে এৰিয়াটো আমি চকু মুজি মই এৰিয়াটো মাৰি দিম বস্তুটো মোক সি আনি দিব সেনেকুৱা তাৰপৰা এই বস্তুটো আনি দিব মই খাম 5 মিনিটৰ ভিতৰত আনি দিব লাগিব সেই বস্তুটো পৰাই কিন্তু কথাটো হৈছে গাইছ বঢ়িয়া ভিডিঅ' হ'ব চাব ভিডিঅ'টো চাই দিয়ক কণ্টিনিউ কৰি থাকক গাইছ এতিয়া ফাৰ্ষ্ট গেমখন খেলবি তই মই খেলাম তই একেয়া এইটো এৰিয়াটো দেখিছি না পঢ়ৰ আছে না তো এতিয়া এই এৰিয়াটোৰ মাজত এইবাৰ নলবাৰীৰ মেপ এখন তোৰ মাজত আৰু এই নলবাৰী এৰিয়াটোৰ মাজত তই চকু মুজি দিয়ক চকু মুজি পেলাই চুজ কৰ এটা চুজ কৰ হৈছে সাৰথী হস্পিটেল তো গাইছ আমাৰ এতিয়া আহিছে সাৰথী হস্পিটেল তো আমি এইটো ষ্টাৰ্ট কৰি দিম তোৰ হাতত আছে 5 মিনিট টাইম লগে লগ 5 মিনিট কম হ'ব নেকি নাই 5 মিনিটে নাই উপায় নাই এই কেই কিলোমিটাৰ হ'ব পাই বেছি নহয় এটা কাম কৰোঁ এইটো বেছি মানে 5 মিনিট কথা হ'ল 5 মিনিট নাই মই কথা ক'ম না শুনক আমাৰ টাফ চ্যালেঞ্জ নাই নহয় গাইছ এইটো কিয় ভুল হৈছে গাইছ 5 মিনিটত চাব এৰ পৰা এতিয়া আৰতে বতাটো 2 কিলোমিটাৰ যাব লাগিব কালি কাৰণ 5 মিনিট যাই নাপাত হয় নহয় 5 মিনিট নাপায় তিনকে নহয় কথা নাই তই 5 মিনিট নাপাত যায় গাড়ী চাই কিন্তু এক্সিডেণ্ট মোৰ ৰিক্স নাই কিন্তু গাড়ী 5 মিনিট কিনি যাই আমি সাৰথী হস্পিটেল পাগলা উঠি যাওক আজি পাগলা উঠি তই গাইছ যাই লওঁ যি আছে আজি খোৱা মাজে গাইছে যা তই গাড়ী চলাব লাগিব গাড়ী চলাম গাইছ তই যাওঁ সাৰথী হস্পিটেল খাব কি খাবি কি খাব ইচ্ছা কওঁ মই প্ৰথমতে টাইমটো লগে লগ ৰাজৰ বিপুল দাবিত 5 মিনিট 55 ছেকেণ্ড কৰি দিম হ'ব 6 মিনিট নাংগে 55 ছেকেণ্ড বুজি গাড়ী দিলো মই আপোনাক তো গাইছ কি খাব টাইমাৰ ষ্টাৰ্ট কি খাব আপুনি ৰ'ব টাইমাৰ ষ্টাৰ্ট মই এতিয়া চিংৰা খাব তো গাইছ কি বোলে গাহৰি বোলে চিংৰা খাব ইচ্ছা গৈছে তো চিংৰা খাবি তা কেমেৰা ল হেলমেট পিন্ধক এতিয়া এই গাইছ এইটো আমি এইটো হ'ব ষ্টাৰ্ট লোকেশ্যন তো এতিয়া আপুনি লোকেশ্যন মতে যাওক যাই পেলাই সাৰথী হস্পিটেল পঢ়লো আপুনি নিজৰ মতেও যাব পাৰে দিও যাব পাৰিব আপোনাৰ কথা তো গাইছ আমাৰ টাইমাৰ ষ্টাৰ্ট 5 মিনিটছ এণ্ড 25 ছেকেণ্ডছ আছে গেলে 1 মিনিট গাড়ী ষ্টাৰ্ট দিওঁতে গাইছ আজি কৈছোঁ পাবি ৰ তো গাইছ 5 মিনিট 12 ছেকেণ্ড যাই আছে আজি বেলেগ ৰাস্তা লৈছে নেকি বেলেগ ৰাস্তা লৈছোঁ মই তোমাৰ লগত আছে চাব নেকি মিনিট ৰ'ব দেখি আছোঁ ৰ'ব এই লগটো 2 মিনিট 36 ছেকেণ্ড 35 ছেকেণ্ড তো বেল আপুনি এতিয়া যি কৰে কৰক ঘণ্টা কৰক চাহ যা দেখাইছি
ৰখক আপুনি এতিয়া যাওক যাওক জি মজি কৰা 20 ছেকেণ্ড ঠিক আছে ৰ'ব দোকান এখন টাইম আপ বাবা টাইম আপ এই চাব পাৰে -4 ছেকেণ্ড হাৰিলে এতিয়া তোমাৰ আহা হৈছে চিংৰাটো ল'ব লাগিব ল টাইমে ভুলিয়া নাতে উপায় নাই দেখছি না নাই নহয় না দে নহয় 30 টাকা মান দিবা লাগে নহয় এটা কথা কও এটো জি আছে কাৰণ 5 মিনিটত নহয় জানো তই এতিয়া এটো ল তই এটো এনে নেক্সট তো 5 মিনিট দেও আৰু কিনি জানা এটো যে খাই লচোন তই মানে ইয়েটো তই খাবা তো খাই লো তো গাইস এটো চ্যালেঞ্জ তো মই হাৰি গেলো কাৰণে গাইস কি হল তো আলুটো গৰম চিমৰা খাই লো আকামাত দিবি বাইতো নাপা আকামাত দিবি জলছি চিংৰে ঠিক আছে তো গাইস মানে কি হল মানে ইয়াৰ খাই লো তই খাই লো সেকেন্ড চ্যালেঞ্জ যাব ইয়া খাবি নেকি যাব লাগবস যেহেতু মই হাৰি গেলো গাইস এটা কাম কইতা তিনটা যেহেতু ৰান্ধ মানে এটো যাই নিও 5 মিনিট মানে 5 মিনিট 55 সেকেন্ড কৰি লওক নেক্সট টাইম তুমি 10 মিনিট দি দিম হ'ব না ওকে নেক্সট টাইম তুমি 10 মিনিট দি কাৰণ 5 মিনিট চাই যাই হেমালি নহয় তাৰ পৰা গাড়ীখন থবা লাগব আৰু গাড়ী গাড়ী চলাব নাজানো তো নাজনি ইটা পাৰি আৰু কথা নাই যাও তই হুমেৰি গাড়ী যাই আৰু কথা নাই তো সেইকাৰণে অলপমান মানে মোৰ দিগদাৰ গাড়ী চলাবা তো এবাৰ 5 মিনিট 55 সেকেন্ড তো এবাৰ মই হাৰি গেলো গাইস এটো একদম মই কি কাম কৰিছিলো গাইস আকৌ এতে দেখো মোবাইলটো আর হেৰি কৰ দে আপনি চুজ কৰক এইটো হৈছে নলবাৰী মোক দেখক মই চকু মুজি আছো চকু মুজিছে আপনি এৰিয়া চুজ কৰক তো কি পাইছে আপনি এৰিয়া নলবাৰী পল্লা ৰোড তো গাইস 1 কিলোমিটাৰ ইয়াৰ গাইস এই বাছি পল্লা ৰোড গাইস তো ইয়াৰ মই খাম কি জানা না পুৰা ধুনীয়া চাই টিকটিকা চাই মই মিঠাই খাম মিঠাই ৰঙা মিঠাই খাতে খাম ওকে না তো বঢ়িয়াকে মিঠাই খাম লগে দাও আপনি টাইমটো মই লগে দাও এইটো চিংৰাটো আমি থৈ দিছো গাইস তো খাম মানে খাইয়ে খাব মই টাইমটো লগে দাও টাইমটো লগে দি এই আপোনাৰ লগৰ আগত লগে দিছো তো গাইস টাইম দিছি 5 মিনিট 55 সেকেন্ড তো বঢ়িয়াকে যাম যাই কিনে হে কৰি লম তো গাইস চাই থাকক ভিডিওটো তো গাইস টাইম আৰম্ভ হৈ গৈছে যাব লাগে 5 মিনিট 30 সেকেন্ড গেছি ইয়াৰে দেখোন যো তোৰ ইয়াৰ গাইস পইছে গাইস পল্লা ৰোড তো ইয়াৰ বেছি দূৰ নহয় অলপমান জাগা তো লোকেশ্যন উলিয়াই লৈছে ইয়াতে কিলোমিটাৰ মোবাইলত তো জামটো আছে গাইস অলপ ঐ এলা নহয় ওকে তো গাইস 5 মিনিট 15 সেকেন্ড তো গাইস এটা গাইস অলপ ভিডিওটো অলপ লম্বা হ'ব তো উপায় নাই তো চাব ভিডিওটো ভাল কৰি মানে যিহেতু আৰু সেই না মানে এইটো অলপ মানে আনকাট ভিডিও হ'ব গাইস তো যেটা কাট কৰিব নোৱাৰে না তো সেই আৰু তো বলক গাইস 4 মিনিট 16 সেকেন্ড 4 মিনিট 16 সেকেন্ড আছে গাইস আৰু তো পল্লা আৰু পামে আৰু বেছি নাই গাইস মানে গাইস কথাটো হৈছে এনেকুৱা যদি টাইমত যদি মানে টাইমত যদি মানে সেইটো কৰিব পাৰে তো মানে সেইটো বস্তু মই খাব পাৰিম টাইমত নৰে না তেতিয়াহ'লে মই খাম না হোটেল নাই গাইস আছে আশা আছে ঘৰত যদি খোলাই আছে তো গাইস হোটেল নাই গাইস এই গাইস জায়গা পাইছি গাইস কিন্তু হোটেল নাই হোটেল তো ইয়াতেই যাব লাগব বেছি দূৰত যাওঁ নৰা টাইম আছে গাইস ইয়াৰ আৰু তো ইয়াৰ চাই দিওঁ গাইস মই টাইমটো তো গাইস ইয়াৰ টাইম আছে টাইম এভেইলেবল আছে গাইস 2 মিনিট 46 সেকেন্ড আছে কিন্তু গাইস ইয়াতে হোটেল নাই আপনি কিন্তু বহুত দূৰ আছে কিন্তু নহয় কি না লোকেশন হাত দে হোটেল লোকেশন হেতু এতে পইচাটা আপনি হাসি আৰু না মানে মই হালি আৰে পাইছো কোটাই হোটেল এই এখন গল্লা পাইনে এতে ৰঙা গল্লা এতে বেছি টাইম খেলাব নৰা নাপেন বেছি তাহলে হোটেল নহয় হাল বেকাৰী ষ্টেচনাৰী বেকাৰী এতিয়া মই ক'ত পাওঁ গ'লে চালা হোটেল লা দেই পাইছো ৰ যা পূৰ্বশ্ৰী বেৰালিয়া শৰ্মা চি যা আপনার আৰু আছে 2 মিনিট আছে 2 মিনিট যাক গাইছ টাইম লাগেছি ৰঙা কল্লা আপনার বঢ়িয়া বেলেগ নালগে তই খাবি যা ন তই ৰিক্সা যা হোটেল পাইছি যা তই গাইছ আইন লাগিছিল বহি তো গাইছ 2 মিনিট 46 সেকেন্ড আছে আৰু তো আনিব গেছি বঢ়িয়া আছে মিঠাই এইটো ভিতৰত গাইছ তো গাইছ আৰু আছে 1 মিনিট 13 সেকেন্ড চশমা মাৰি হলেইছে গাইছ তো গাইছ তো চ্যালেঞ্জ জিতলাক দক গাইছ তো এইটো স্কিলা কৈছে 1 মিনিট মানে 4 মিনিট 5 মিনিট ধৰ আৰু এতিয়া এটা কথা কওঁ এই গল্লাটো খা তোৰে গাইছ তই জিকছি তো চ্যালেঞ্জ বঢ়িয়া কৰি খাই দি
দেখছি গাইছ আকলাই খাই দিছি ঠিকে আছে দক মই এটা বস্তু খাব নাপালোঁ গাইছ মই চিঙিৰাও খাব নাপালোঁ আপনার মিঠাই খাব নাপালোঁ এবাৰ মোৰ পালা আৰু গাইছ মোবাইলটো মোক মোবাইলটো ল তই কি হ'লে এইটো দক এইটো লক আপনাক দেখা লাগব না মই এতিয়া চুজ চকুটা মুজক মই দিছোঁ চকু মুজক চুজ কৰক এতিয়া কি বসি আই খুশিয়ে কি রোড 250 মিটার বলে গাই এবারে সিধাই না 20 ভাগে র এই 1 কিলোমিটার নয় ভাই কি জায়গা বা এ 200 এতে হোটেল আছে না ভিতর এটা মই কি খাম শুন মই এতিয়া খাম কি জান না এই পেস্ট্রি এটা যি আছে কেক পেস্ট্রি তো বেকারি না খাই কোৱা লাগব বলু গাইস মই তো এলাইন দিম তো এ লো সসমা লো গাড়ি খান টাইম তো লগাই গাড়ি নুলে লো এই গেছি এ গাইস দেখি আছো লোক আপোনালোকে চাবাৰে এ টাইম স্টার্ট নাও সিধে যাব লাগব সিধে যা ক'ত বাজাৰৰ মাজতে ইনকে সিধে যাই ফালে ৰাইট ল'ব লাগব 5 মিনিট 47 সেকেন্ড এই তুরান জিকবই বেকারি কত পামতে মই নাজনো আমি নাজনো আমাক লাগবো আমাক পেস্ট্রি লাগবো 5 মিনিট and 35 সেকেন্ড 34 সেকেন্ড আপনি লোকেশন চাই যাওক দক মই কিন্তু নকওঁ আর লোকেশন য'ত দেখি আছে তাতে যাওক গাইছ আমি মেইন বাজাৰৰ মাজত আহিছোঁ কিন্তু এক মই এটা টাক্স দিছোঁ পেস্ট্রি ইনকে নাপে দিয়ক হয় দিওঁ মই দিয়ক ৰাইট চাইডে এই আগৰ ৰাস্তাটো দি এটো দি এটো যে কত মই যাম এবা এইটো হৈছে অকল মই নাজনো লা মই যাম ৰাস্তাই নাই গৰুদা হা এই ড্ৰাইভাৰ 5 মিনিট 8 সেকেন্ড আমি যে লাইনৰ বিল দিয়া হয় গাইছ তাকে হৈছি ৰ হৈছি দেই এৰা গৈছি ঘূৰি লো গাড়ীখন এই চাবা পাৰে ৰ গাইছ এই জাষ্ট এৰাইবে কি হে বৃষ্টি পাইছি নেকি কিবা এই পাইছো ৰব খান কি বেছি আৰে এতিয়াও 3 মিনিট আছে কিবাকে পেস্ট্রি নলি আজি মই কিবাকে জিকি যাওঁ ৰাউণ্ডটো পাইছি বাপৰে বাপ ৰুমা বেকাৰী যাক লৈ আক যাক জি আনে আপনি মুঠতে পেস্ট্রি আনিব লাগিব আৰু যাক তো গাইছ কমপ্লিট কৰিলাক মাল ললাক এতিয়া আমাৰ হাতত আছে কিমান জানে না 2 মিনিট 13 সেকেন্ড জিকলাক দা হ'বা জিকছি পাইছি কেক পাইছি হলেও হনাই ৰ'ব ইতাক লৈ পেকিং কৰি আনিব পৰা নাই টাইম আছে 1 মিনিট 58 সেকেন্ড আনছি হা এবাগে সাইড মর 1 মিনিট 50 সেকেন্ডত ক্লিয়ার করছি কি আনছি বড়িয়া সাথে কে কিনছো কেক আনছি আর তো মই লিখছি তো এটা জিকছি খা দিব নি অলপ হা ডলার দিছি হিংকে নাখবি হপা লাগি মরবি যা হারথি যো এটা জায়গা দুইবে জন আনি উপায় নাই কইছি আর কি করিবা এটা হারতি কইছি গাইছ কি খাবো এতিয়া মই এবার খাম হেৰি কবি যে গরম উঠছি না গাইছ বহুত গরম আছে তো ওটা বড় ঠান্ডা এটা লাগে মোক এটা 20 টিকা 20 টিকা তো বড়িয়া গাইছ মই ঠান্ডা এটা খাম তো হারত হসপিটালে যাব লাগে গাইছ মানে উপায় নাই গাইছ তুমি একবার গাইছ চুকু মুজি কিনে আমার করা হয়েছে হারত হয়েছে দুইবার বেশি তো আমি কি করবো গাইছ আমি জানো আমি আপনারা ভাবিয়া পারে অস্ত্র চুজ করেছে নহয় গাইছ আমি আছো বাজারের মাজত নাই বলে 2 কিলোমিটার মান দূর আছে উপায় নাই যাবাই লাগবো তো আমি যাবাই লাগবো গাইছ চাই দাও ভিডিওটো মজা পাবো গাইছ আৰু আছে মতা মানে বেয়া নাই গাইছ কিছি ইয়াৰ 5 মিনিট আৰু 17 সেকেন্ড আছে টাইম আছে গাইছ মানে 5 মিনিট মানে 4 মিনিট আছে গাইছ মানে আৰু তাৰমানে সেই হৈছিল তো পাবলোৱে গাইছ বেছি দূৰ নাই আৰু হস্পিটাল যাম না জাম আছে কেনে গাইছ আজি অলপ গাইছ ঠাণ্ডা এটা খাম তো এটা ঠাণ্ডা তুই খাব গাইছে তুই জিকলাকে টাইম আছে আৰু এই ভুল টাইম আছে মানে গাই ইটাক লাগি মানে এটা ৰাউণ্ড মই জিকছোঁ 3টা ৰাউণ্ড মানে 2টা ৰাউণ্ড জিকছি মানে পালোৱে টকাৰ আৰু 3 মিনিট আছে গাইছ চাই লওক সেইটো টাইমটো গাইছ দেখা পাইছি না 3 মিনিট আছে তো গাইছ পাইছি টাইম পাই পালাক বঢ়িয়া এতিয়া বঢ়িয়া আছে ৰাখি বঢ়িয়া আছে ঠাণ্ডা খাম দেই একদম ষ্টিং খা সেই আৰু দেখিছে বা আৰু ধুনীয়াকৈ আহিছোঁ আমি এতে বহুত ঠাণ্ডা আছে যা দে কি আহি মস্ত দে তো গাইছ পালোঁ তো গাইছ আৰু দেখিলাক এইটো টাইম
ঠাণ্ডা নাই তো গাইছ এটা ঠাণ্ডা নাই খেলা নহয় দিয়ক মই কিন্তু জিকিছোঁ খেলাখন টাইম আছে কৈছে 1 মিনিট মানে 2 মিনিট আছে গাইছ প্ৰায় কি ঠাণ্ডা আছে ও গাইছ এই ঠাণ্ডার দোকান বেশি নাই ও বাইছি ফাইনালি ঠাণ্ডার দোকান বেশি জায়গাতে ভালো ঠান্ডা একদম বতাহ কিমান টাইম আছে বাবা যা আৰু গাইছ ইয়াৰ আছে টাইম 1 মিনিট চাই লওক মানে ইয়াৰ 1 মিনিট মানে আমাৰ টাইমটো মানে লগাব পাৰিছিলোঁ তো 1 মিনিট মানে মাইনাছ যাব ইয়াৰ গাইছ 1 মিনিট এইটো তো গাইছ এইটো ভিডিঅ'ত বহুত কষ্ট কৰিছোঁ গাইছ তো ছাপোৰ্ট কৰিব প্লিজ মানে ৰ'দত ভিডিঅ' বনোৱাটো সহজ কথা নহয় গাইছ সহজ কথা নহয় গাইছ তো গাইছ ইয়াৰ আৰু আছে 30 সেকেন্ড ইয়াৰ আৰু আছে গাইছ 30 না পইচা তো গাইছ এইটো ৰাউণ্ড গাইছ ই কি গেল বঢ়িয়া খাই দি মানে গাইছ কথাটো হৈছে এনেকুৱা মানে যোনী যদি টাইমত কৰিব পাৰে না তো ৰাউণ্ডটো মানে সেই বস্তুটো সিয়ে খাব পাৰিব আৰু ই মানে ভাল চুজ কৰি আছে প্ৰথম মাত দিছি সেই তোৰ গল্লাটো ঠাণ্ডা মাল এই মালটো ঠাণ্ডা মোক গৰম দি আছা আপুনি আৰু খাব নাপায় তো গাইছ এইটো ৰাউণ্ড জিকিলে এই 3টা ৰাউণ্ড জিকিলে দুটা মই এটা জিকিছোঁ হাঁচিয়ে আপুনি আৰু এটা ৰাউণ্ড আছে নহয় নাই মই ইমান বেয়া নহয় দে বুজিছা নেকি খাই ল ৰ'বা গাইছ এইটো ৰাউণ্ড জিকিলে ই বঢ়িয়াকৈ অলপমান সহায় পালা আৰু এবাৰ আৰু মোৰ পালা তো টাইমটো আপুনি লওক টাইমটো লগে দিয়ক বঢ়িয়া কৰি চুজ কৰিব লাগিব চুজ কৰিব লাগিব লোকেশ্যনটো চুজ কৰি লওঁ আৰু লোকেশ্যনটো বঢ়িয়াকৈ চুজ কৰি লওঁ কোনো ৰ'ব কেমেৰাটো ধৰক মই চকু মুজক এটা কথা কওঁ যদি 5 কিলোমিটাৰমান নহয় তখন 3 কিলোমিটাৰ 10 মিনিট দিব লাগিব নাই সেইটো আমি সেইটো আপোনাৰ কপাল চকু মুজিছি চুজ কৰক হ'ব ইছলামপুৰ ষ্টাৰ্ট কৰক ষ্টাৰ্ট কৰি দিওঁ এইটো ষ্টাৰ্ট মই দেখা নাই দিয়ক ষ্টাৰ্ট মাৰি দিছোঁ গাইছ কিমান কিলোমিটাৰ 700 মিটাৰ বেছি টাইম নহয় আৰু বেছি টাইম নহয় গাইছ ৰ'ব নাই ষ্টাৰ্ট হ'ব ফাৰ্ষ্ট টাইম তো এবাৰ আপুনি কি খাব ৰ'ব মই কৈছোঁ কি খাব এবাৰ আপুনি আমি যে সৰুতে এটা বস্তু আছিলোঁ কি এই আপোনাৰ কুলফি বুলি কয় 10 টকীয়া কুলফি খাই দিয়া তো ক'ত পাম তাতে কুলফি খাই নালাগে ভাই ও কি পাগল মানুহ বল সেইকাৰণে মেক্সিমাম দোকান বন্ধ কোনো কথা নাই আমাৰ বাবুয়ে আজি কুলফি বিচাৰিব লোকেশ্যন তুলি খাওক ফাৰ্ষ্ট লোকেশ্যনটো বেছি নাই ৰাইট চাইডে যাব লাগিব আৰু আপোনাৰ টাইমো নাই দিয়ক আৰু টাইম আপোনাৰ 3 মিনিট বা 3 মিনিট কিমান আছে এই গাইছ 3 মিনিট 7 ছেকেণ্ড হৈছে লোকেশ্যন পাইছে আপুনি বনাই যা পাইছা নেকি ঘূৰো যা 2 মিনিট 46 ছেকেণ্ড 43 ছেকেণ্ড শুনা নেকি দেৰি তো গাইছ মই আনিব গৈছোঁ কুলফি ইয়াৰ কাৰণে আৰু 22 ছেকেণ্ড আছে তো 18 ছেকেণ্ড 17 ছেকেণ্ড 16 ছেকেণ্ড তো আনিলোঁ মই কুলফি তো এইটো ৰাউণ্ড মই জিকি গ'লোঁ তো এক খাব নাযাওঁ আৰু গাইছ মই চেলকি খাইছোঁ দিয়ক অসুখ হৈ আছে তথাপি খাই আছোঁ তাৰপিছত আকৌ দিছোঁ দিয়ক এক চেলকা শাক সেই আৰু সেইটো ৰাউণ্ড মই জিকি গ'লোঁ আৰু নেক্সট ৰাউণ্ড ৰখি তো গাইছ ইয়াৰ টাইম ষ্টাৰ্ট হৈ গৈছে গাইছ তো ইয়াৰ কৈছে চক বাজাৰ এই চক বাজাৰ লোকেশ্যন টিপি দিছে 1.4 কিলোমিটাৰ তো টাইম ষ্টাৰ্ট বলক আমাৰ নলবাৰীত যিমান আমি তাৰে এটা চেলেঞ্জ কৰিম অ'কে মানে কেনে আমি 150 টকা ল'ম 200 টকা ল'ম লৈ পেলাই আমি এই পইচা দি কিমান চাব পাৰোঁ নলবাৰীত সেইটো কৰিম আজি ভালকৈ এইটো কৰি লওঁ কিন্তু আজিৰ ভিডিঅ'টোত মানে অলপ আমাক ছাপোৰ্ট লাগিব মানে গাইছ অলপ কষ্ট হৈছে মানে গাইছ গৰমত বিদ্যা কৈছোঁ গাইছ বহুত বেয়া মানে বহুত গৰম দিছে গাইছ তো এই গৰমত আৰু এই বাজাৰৰ মাজতে গৰম বাজাৰৰ মাজত গাড়ী চলাটো সহজ কথা নহয় তো গাইছ মোৰ ৰাউণ্ড 3টা আছে জল তো লাষ্ট ৰাউণ্ড দুটা জিকছোঁ আৰু মই লাষ্ট ৰাউণ্ডত মই দুটা জিকছি সেইটো কথা তো টাইম আছে বেছি নাই টাইম বেছি দিন নাই চক বজাৰ পালোৱে তো এতিয়া খাম তোৰ ফ্ৰম হৈ গৈছে বাবু চক বজাৰ পালোঁতো তই কৈছা বেছি দিন নাই বেছি দূৰ ইয়া
হোটেল নাই এখানো গাইছ চাই লওক মানে পালোঁ আমি খানা খুৱাব পালোঁ সেইটো চানা খুৰ মাতা বহি আছে খাব লাগিব আছে হা হা আছে যা 10 টাকাৰ খেদে নেকি বা লৈ যিয়ে না আনকি গাইছ এই মিনিট চাই দেখছো ও আপনার টাইমটা চাই দাও তো আপনার টাইমটো মই চাই দিয়ে দেবো টাইম চাই নাই তো গাইছ ইয়ার আছে 1 মিনিট 40 সেকেন্ড আরামত হৈ যাব না যা আছো যাতে মই জিকিম জানাও এইটো মানে গাইছ মানে কি জানা ভিডিঅ'টো মানে লৈ যাবা দিগদাৰ তো গাইছ এবাগে আছে আপনার 1 মিনিট 20 সেকেন্ড টাইমো নাই ৰ'ব গাইছ আৰু 57 সেকেন্ড তো আপনার আপনি আমার 30 সেকেন্ড রয়ে গেছে 30 সেকেন্ড না 40 সেকেন্ড রয়ে গেছে আপনার এই তো খানা খুৱাব অলপ সানা সুরমা আৰু খাই এটা কথা কওঁ খাক কওক। আপুনি নহয় খাক আপনি খাক তো গাইছ সানা খুরমা এটক মই পানিছমেণ্ট দিম আগতে ও তো গাইছ আৰু চ্যালেঞ্জটো মই হাৰি গেলো দক 1 পইণ্ট বেয়া 1 পইণ্টত হাৰি গৈছোঁ বেছি আছে বেছি আৰু নাই তো এটা পানিছমেণ্ট আছে সৰু চাই মই দিম ন যদি মোৰ ভিউ নাই ভিউ আহিব গাইছ নহয় মই বাদ দিম দে ভিউ আহিব ইউটিউব বাদ নাযায় আমি এই কাম কৰি যাম এই চালে এই পাঁচবাৰ সূৰ্যটো দেখিছোঁ সূৰ্য দেখাইছোঁ মই আগতে হা? দেখাইছোঁ চালা। সূৰ্য দেখাইছোঁ গাইছ তো আখৰ বঢ়িয়াকৈ ৰখি লওঁ নাই কি পানিছমেণ্ট আছে পানিছমেণ্ট আছে না তো ৰখি লৈ কিনে কথাটো ভালকৈ বুজাই দি আছোঁ কি হ'ল কি নহ'ল ঠিক তো বঢ়িয়া কৰি গাইছ লগ পাই আছা ক'ত কি হয় তো গাইছ বঢ়িয়াকৈ চেলেঞ্জ কৰিলোঁ ভালে লাগিল চেলেঞ্জটো কৰি কিনে এই গৰমত তো গাইছ ই জিকি গৈছে গাইছ এতিয়া তো পানিছমেণ্ট মই কি পানিছমেণ্ট দিম নাহয়ে দিম। এটা কথা কওঁ হেৰানো এটা কথা কওঁ। মই আজি চেলেঞ্জ পানিছমেণ্ট কি গৰমত কি পানিছমেণ্ট দিবি মই দিম নহয় এই গাইছ এইটো আমাৰ চেলেঞ্জ আছে মানে আমাৰতো চেলেঞ্জ মানে পানিছমেণ্ট ভিডিঅ' নহয় এইটো নাই মই দিম পানিছমেণ্ট ভিডিঅ' মই পানিছমেণ্ট এটা মই দিছোঁ তোক তই এটা কাম কৰিব লাগিব বেছি ডাঙৰ পানিছমেণ্ট নহয় কি 10 ছেকেণ্ড ৰ'দত থিয়াব লাগিব 10 টকা মই গণিম যা আদে ডাঙৰকৈ গণিম যা 1 2 3 4 5 6 7 8 9 10 বস্তু তো গাইছ মানে যিহেতু মই হাৰি গ'লোঁ গাইছ তো দুটা জিকছোঁ মই তিনিটা জিকছি তো কথাটো হৈছে গাইছ ভাল লাগছে যদি চেলেঞ্জটো ভালে লাগছে অলপ গৰমত উপায় নাই তো মানে সেই আৰু তো কৈছোঁ ভাল চাই ভিডিঅ' তো গাইছ আমি সদায় নতুন নতুন কণ্টেণ্ট আপোনালোকৰ আগত চেষ্টা কৰি থাকিম নতুন নতুন কণ্টেণ্ট মানে কি আৰু আমি চাওঁ যে আমি বৰ্তমান সময়ত আমাৰ পইচা নাই ইমান আমি বাহিৰত যাব নোৱাৰোঁ মানে আমি এটা আমি কথা নলবাৰীতে যি পাৰোঁ আপোনালোক দেখা মানে এটা কথা কওঁ গাইছ আমাৰ হাতত টাইম নাই মানে জানেই এতিয়া আমি সপ্তাহত এটাকে ভিডিঅ' দিয়া কৈছোঁ গাইছ ৰবিবাৰে আমি দিম আৰু সেই কৰা কৈছোঁ গাইছ তো মানে ৰবিবাৰে এটা ভিডিঅ' তাগৰা ভিডিঅ' দিম কিন্তু গাইছ এটা ভিডিঅ' দিম তাগৰা ভিডিঅ' দিম ৰবিবাৰে তো গাইছ আৰু এটা কথা কওঁ লগতে আমাৰ এটা যি গাইছ তাৰ কমেডি কিংছ 2.0 চেনেলটো শ্বুটিং হৈ গৈছে গাইছ ভিডিঅ' যাব সেইটো ভিডিঅ' হৈ যাব মানে শ্বুটিং মানে ধৰক সেইটো ভিডিঅ' মঙলবাৰে পাই যাব গাইছ কাৰণ যিহেতু অলপমান বেছি বেছি এডিট কৰিব লাগে না কষ্ট কৰিব লাগে এডিট কৰাতে তো সেইটো ভিডিঅ'টো পাই যাব গাইছ আপোনালোকে তো সেয়ে আৰু তো চাব গ'লে ভিডিঅ'টো আমাৰ শ্বুটিং যদি হৈ গৈছে কথা নাই তো যদি বাই বাই টাইম হৈ গ'ল বাই বাই দিলোঁ মানে গাইছ এনেকুৱা হৈছে গাইছ তো বাই বাই দিয়ক যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ লগতে কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব গাইছ আৰু অলপ শ্বেয়াৰটো পাৰে কৰি দিব গাইছ তাৰ আগত এনেকুৱা ভিডিঅ' চেষ্টা কৰিম তো বাই বাই গাইছ জয় অসম যা এতিয়া ঘুমকে গাইছ আমি যাওঁ যা অলপ গা চা ধুই যাওঁ